Hello guys, welcome back to my YouTube channel. আৰু আজি এটা নতুন ভিডিও লৈ আহিছো। এই ভিডিওটি অলপমান বেলেগ। আগৰ কেইটা ভিডিওতকৈ অলপ বেলেগ। এটা আনবক্সিং কৰিম আমি এটা বেলেগ বস্তু। আৰু এইটো মোৰ বাইদেউ লৰা ৰাজকুমাৰ। ইয়াৰ 18 বাৰ্থডে আহি আছে, 18 বছৰ হ'ব আৰু এই বাৰ্থডে কাৰণে আমি ইয়াৰ কাৰণে গিফট এটা আনিব গৈ আছো। আৰু গিফটটো কি তাক জানিবলৈ ভিডিওটো চাই থাকক। So finally আহি পালো আমি ডেষ্টিনেশ্যন আৰু আহিছো আমি ক'ত জানেনে টিউৰ এই Yamaha যেটো ডিলাৰ আছে তাত আহিছো। সো এটা চাগে গমেই পাইছে কি কিনিম আমি একচুয়ালি গিফটটো কি। সো বলক কি গাড়ী লওঁ। Yes, এইখনে তো কিনিব গৈ আছো R15 Yamaha R15 এটা ভাৰ্সন 3 হয়। এইটো টায়াৰটো MRF আৰু ডুৱেল চেনেল ABS আছে, ডুৱেল ডিস্ক আছে, এলো হুইল হয়, দেখাত খুবেই সুন্দৰ। হেডলাইটটো LED বহুত ভাল কৰি দিছে, দেখাত ভাল লাগে আৰু ইয়াৰ নাম্বাৰ প্লেট লগাই। এইটো VVA ইঞ্জিন, ভেৰিয়েবল ভালভ এক্সটেনশ্যন আৰু এইটো R15 লোগোটো আছে ইয়াতে Yamaha তলৰ পিনে আছে এইটো Yamaha। আৰু সিট কেপাসিটিটো ঠিকে আছে, কিন্তু পিছত বহাৰ কাৰণে অলপ দিগদাৰ এটা সবেই জানে। এইটো 155 cc হয় আৰু মাইলেজ অলমোষ্ট 40 to 45 দিয়ে আৰু মেক্সিমাম স্পীড 157 km/h আৰু ইয়াৰ ৱেট আছে অলমোষ্ট 142 kg। আৰু লগতে মানে এই যেটো R15 আছে এইটো তিনিটা কালাৰত আহে, ব্লু এইটো ব্লু আৰু ডাৰ্ক নাইটত আহে আৰু গ্ৰে কালাৰ এটা আহে আৰু টায়াৰটো টিউবলেছ হয়। সো ঠিকে আছে আৰু চলোৱাহে কথা আৰু এতিয়া এই পেপাৰক চলি আছে পুৰা ললে আৰু মানে, কিন্তু কি হ'ব ফাৰ্ষ্ট যাত্ৰাটো ময়ে কৰিম আৰু R15। সো তাৰ পৰা ৰিয়েকশ্যন আমি লৈ ল'ম। কেনে লাগছে লৈ মানে বহুতে ভাল লাগিছে। বেষ্ট বাৰ্থডে গিফ্ট বৰ্তমানলৈকে মোৰ। আৰু টিউচন দিম, কলেজ দিম, এনেকৈ মানে পুৰা ষ্টাইল মাৰিবি আৰু অলপ শ্ব' অফ কৰিম আৰু মজা এতিয়া পাৰ্টিটো লাগে আমাৰ লগত। পাৰ্টি দিম, আজিয়ে দিম মজা ভালকৈ চলাবি, লাহে চলাবি। ফাইনেলি গা চা ধুৱে একেবাৰে ৰেডি। এতিয়া ৰ'দত অলপ শুকাব দিছোঁ। মজা এতিয়া পুৰা একদম প্ৰথম যাত্ৰাটো ময়ে কৰিব লাগিব এইটো। আজিলৈকে ট্ৰাই কৰা নাই, আজি ফাৰ্ষ্ট টাইম কৰিম। তো গাড়ীখনৰ নাম হ'ব ৰাজকুমাৰী, মানে কি ইয়াৰ নাম হৈছে ৰাজকুমাৰ আৰু গাড়ীখনৰ নাম সেইকাৰণে ৰাজকুমাৰী। মজা হাইদি ফাৰ্ষ্ট টাইম R15 চলি আছোঁ। মজা ফিলিং দে, বহুত ভাল লাগিছে। পাছে লং জাৰ্ণিৰ কাৰণে ঠিক নহ'ব যেন পাওঁ, গা চা বিষ হৈছে মস্ত। ষ্টাইল মাৰাৰ কাৰণে মজা। কংগ্ৰেচুলেশ্যন বাৰী।